পুনৰ এবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকলৈ আগবাঢ়ি আহিলোঁ আৰু আজি গৈ থকাৰ মেইন কাৰণ হৈছে ডিব্ৰুগড়। আমি ডিব্ৰুগড় গৈ আছোঁ। ডিব্ৰুগড় গৈ থকাও এটা কাৰণ আছে, সেইটো আপোনালোকে এই ভিডিঅ'টো চালেহে গম পাব। আৰু দেখিছেনে এনেকুৱাই গৰমত প্ৰথমতেতো বাছত উঠিয়ে লগালগ ভিৰ, ইমান ভিৰ আৰু আলু বস্তা ভৰোৱা নিচিনাকৈ একদম হেণ্ডিমেনে যেনেকৈ বাছবোৰত মানুহ ভৰাই একদম থাকিব নোৱাৰি। আৰু এই পোৱালিজনী দেখিছেনে, বেলেগ মৰম লাগিছিলে মোৰ, নাগিনী আছিলে চাগে। আৰু মই বিশেষকৈ এনেকৈ উঠিয়ে খুব ভাল পাওঁ, ল'ৰাৰ নিচিনাকৈ একদম অটত ওলমি এনেকৈ যোৱাটো। তথাপিও ৰিস্ক থাকে, সেইকাৰণে ভয়ে উঠিছোঁ, যদিও যাব লাগে কাৰণে উঠিছোঁ আৰু তেনেকেই ড্ৰাইভাৰেও মোক ক'লে উঠিবলৈ। আৰু আমি আহিছিলোঁ আদিত্য মেডিকেললৈ ডিব্ৰুগড়ৰ, কাৰণ বাৰ ভৰিত এটা ফাংগাছ এটা হৈছিলে। ফাংগাছ আপোনাৰ খজুৱতি হৈছিলে। খজুৱতিটো ভৰিত ইমানেই বাঢ়ি গৈছিলে, বাঢ়ি লাহে লাহে পানী ওলাই বস্তুটো আৰু স্প্ৰেড হ'ব ধৰিছিলে। সেইকাৰণে আমি বহুত চিকিৎসা কৰিছিলোঁ, কিন্তু নহ'লগৈ। লাষ্টত গৈ আমি এজন ডক্তৰৰ কথা গম পালোঁ। তেওঁ হৈছে ডক্তৰ বাজাজ আছিলে। তেওঁ বহুত ধুনীয়াকৈ চালে মেলিলে আৰু তাইক কিছুমান টেষ্ট কৰিব দিলে। তাৰপিছত টেষ্ট কৰি মেলি তাইক ভৰিৰ পৰা সেয়া মঙহো কাটিলে। মঙহ কাটি মেলি তাই টেষ্টটো কৰালে। স্কিন আছিলে, মঙহ কটা নাই, স্কিনটো কাটি দিলে। স্কিনৰ এটা পাৰ্ট লৈ মেলি থৈ দিছে, কাৰণ সেইটো টেষ্টৰ কাৰণে কি হৈছে কি নাই। আকৌ 3 সপ্তাহৰ পাছত আমাক মাতিছে আকৌ। সেইকাৰণে আমি আকৌ চাগে 3 সপ্তাহৰ পাছত আকৌ ডিব্ৰুগড় আহিব লাগিব। বাৰু যি কি নহওক, খাই বৈ মেলি আকৌ আমি টেষ্টৰ ৰিপৰ্ট লৈ মেলি আকৌ ডক্তৰক দেখাই দৰৱ পাতি লৈ, আৰু স্কিনৰ বস্তুবোৰ কি হয়, খুব চেঞ্চিটিভ হয়। প্ৰথমতে আমি ইমান পাত্তা দিয়া নাছিলোঁ বস্তু, সেইকাৰণে লাষ্টলৈ আমাৰ চিকিৎসাটোত বহুত পইচা গ'ল। সেইকাৰণে প্ৰথমতে আচলতে মানুহে কয়, সৰু বেমাৰ এটা হ'লেও মানুহে বস্তুবোৰ আগতীয়াকৈ ৰেডি কৰি মেলি আগতীয়াকৈ এইবোৰ চব ভাল কৰি ল'ব লাগে। আৰু সামৰণি মাৰি মেলি আমি লাহেকৈ শিৱসাগৰলৈ উভতিলোঁ। ভালেই লাগিলে ট্ৰিপটো, কিন্তু বহুত গৰম আছিলে কাৰণে আমাৰ বিশেষ ইমান ট্ৰিপটো এনজয় কৰিব লগা হোৱা নাছিলে, কাৰণ আমি গৈছিলোঁ নিজৰ কামত। আজিলৈ ইমান আছিলে, আকৌ আহিম। বাই বাই।